মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ ভূগোল বিষয়ৰ দ্বিতীয় অধ্যায় বায়ুমণ্ডল এই দ্বিতীয় অধ্যায়ৰ ওপৰত আলোচনা কৰিম। আজিৰ আলোচনাৰ মুখ্য বিষয় বায়ুমণ্ডলৰ পৰিচয়, বায়ুমণ্ডলৰ গঠন, বায়ুমণ্ডলৰ প্ৰসাৰ, বায়ুৰ চাপ আৰু ইয়াৰ জোখ, পৃথিৱীৰ বায়ু চাপ বলয়, বায়ু প্ৰবাহৰ সংজ্ঞা, বতাহৰ উৎপত্তি আৰু ইয়াৰ গতিৰ কাৰকসমূহ, বতাহৰ নামাকৰণ আৰু ইয়াৰ জোখ, বতাহৰ শ্ৰেণী বিভাজন। এই আটাইবোৰ আলোচ্য বিষয় আমি এটা ভিডিঅ'তে যিহেতু দীঘলীয়া হৈ যাব, আমি ইয়াৰ দুটা ভিডিঅ' যুগুত কৰিম। এই ভিডিঅ'ত আমি প্ৰথম পৃথিৱীৰ বায়ুচাপ বলয় এইখিনিলৈকে আলোচনা কৰিম আৰু পৰৱৰ্তী বিষয়কেইটা আমি পৰৱৰ্তী ভিডিঅ' যোগে আলোচনা আগবঢ়াম। বায়ুমণ্ডলৰ পৰিচয়। বায়ুমণ্ডলনো কি? সাধাৰণতে আমাৰ ভূপৃষ্ঠৰ পৰা, য'ত আমি বসবাস কৰোঁ, সেই ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ ওপৰলৈ বিস্তৃত যি স্তৰ, এই স্তৰটোকে বায়ুমণ্ডল বুলি জনা যায়। এই বায়ুমণ্ডল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান। মাটি আৰু পানী, অৰ্থাৎ অশ্মমণ্ডল আৰু জলমণ্ডল, ইংৰাজীত লিথোস্ফিয়াৰ এণ্ড হাইড্ৰস্ফিয়াৰ। লগতে বায়ুমণ্ডলে পৃথিৱীৰ জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াকে জীৱজগত বা জীৱমণ্ডল, ইংৰাজীত বায়স্ফিয়াৰ বোলা হয়। অৰ্থাৎ বায়ুমণ্ডলত আমি মূলতঃ দুটা ভাগত পালোঁ। এটা হ'ল অশ্মমণ্ডল লিথোস্ফিয়াৰ আৰু জলমণ্ডল হাইড্ৰস্ফিয়াৰ। এই বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ প্ৰাণী জীয়াই থাকে। বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি। সেয়েহে সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত পৃথিৱীৰ স্থান সুকীয়া। এতিয়া আমি বায়ুমণ্ডলৰ গঠন সম্পৰ্কে কিছু কথা জানিম। বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত বায়ুমণ্ডল গঠিত হৈছে। ইতিমধ্যে আমি গম পাইছোঁ, বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা ক্ৰমশ ওপৰলৈ বায়ুৰ মণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হৈ যায়। সেয়েহে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্যান্য উপাদানবোৰৰ যিটো পৰিমাণ, সেই পৰিমাণবোৰ সলনি হ'বলৈ ধৰে। বায়ুৰ ঘনত্ব, বায়ুৰ চাপ আৰু উত্তাপৰো পৰিৱৰ্তন ঘটে। তোমালোকে এই চাৰ্টখনত লক্ষ্য কৰিলে দেখিবা, ইয়াত বায়ুমণ্ডলৰ গেছৰ যিবিলাক মিশ্ৰণ আৰু তাৰ পৰিমাণ সেয়াও দিয়া আছে। তোমালোকে লক্ষ্য কৰিছানে? নাইট্ৰজেন 78, প্ৰায় 78%, অক্সিজেন 20%, এনেদৰে তোমালোকে চাৰ্টত চাই ল'বা। এতিয়া আমি আলোচনা কৰিম বায়ুমণ্ডলৰ প্ৰসাৰ। ইতিমধ্যে আমি গম পাইছোঁ যে আনুমানিক 10,000 কিলোমিটাৰ ওপৰলৈ, ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল বিস্তৃত। আধুনিক বতৰ বিজ্ঞানীসকলে বায়ুমণ্ডলক প্ৰধানকৈ হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ নামেৰে দুটা স্তৰত বিভক্ত কৰিছে। ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ যি স্তৰ, তাক হোমস্ফিয়াৰ বোলা হয়। ভূপৃষ্ঠৰ পৰা প্ৰায় 32 কিলোমিটাৰ উচ্চতাৰ ভিতৰতেই বায়ুমণ্ডলত থকা
উপাদানৰ মুঠ ভৰৰ প্ৰায় 99% আছে। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবেই হোমস্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছস্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছে। মেছস্ফিয়াৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ প্ৰায় 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে আৰু এইবাবেই স্তৰটোক হেটেৰস্ফিয়াৰ বোলা হয়। হেটেৰো মিন্স বেলেগ বেলেগ। এইখিনি কথা কৈ থাকোঁতে তোমালোকে এই ছবিত আহি থকা চাৰ্টখনলৈ মন কৰি থাকিবা। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰপ কেইটা হৈছে ক্ৰমে নাইট্ৰজেনৰ তৰপ 80 কিলোমিটাৰলৈকে 80 কিলোমিটাৰৰ পৰা 200 কিলোমিটাৰ উচ্চতা পৰ্যন্ত। তাৰপিছত অক্সিজেনৰ তৰপ 1125 কিলোমিটাৰ উচ্চতাৰ পৰ্যন্ত, হিলিয়াম তৰপ 3540 কিলোমিটাৰ উচ্চতা পৰ্যন্ত আৰু হাইড্ৰজেনৰ তৰপ প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত। এই তৰপ কেইটাই আকৌ থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ স্তৰৰ অন্তৰ্গত। তোমালোকে চিত্ৰত ভালকে মন কৰিবা, তেতিয়া সহজে বুজিব পাৰিবা। এতিয়া বায়ুমণ্ডলৰ চাপ আৰু ইয়াৰ জোখ। আমি জানো বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আৰু ওজন আছে বাবে ইয়াৰ চাপো আছে। আকৌ বায়ুৰ সমষ্টিয়ে যিহেতু বায়ুমণ্ডলো নিশ্চয় চাপ আছে। বায়ুমণ্ডলৰ এই চাপ পৃথিৱীৰ উপৰিভাগত অনুভূত হয়। আমি অনুভৱ কৰিব পাৰোঁ বায়ুৰ চাপ। বায়ুৰ সম্প্ৰসাৰণ আৰু সংকোচনশীল গুণৰ বাবে বায়ুৰ ঘনত্ব কম বেছি হয়। বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি হয়। বায়ুমণ্ডলৰ চাপৰ জোখ সেয়া সাগৰ পৃষ্ঠত লোৱা হয়। সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড বা প্ৰতি বৰ্গ চেণ্টিমিটাৰত প্ৰায় 1 কিলোমিটাৰ। এই চিত্ৰত যে দেখিছা, এই যন্ত্ৰটোৰ নাম হৈছে বেৰোমিটাৰ। আৰু বেৰোমিটাৰৰ সহায়ত কি জোখা হয়? এই বেৰোমিটাৰ নামৰ যন্ত্ৰৰ সহায়ত বায়ুৰ চাপ জোখা হয়। বায়ুমণ্ডলৰ আন উপাদানৰ দৰে ইয়াৰ চাপো পৰিৱৰ্তনশীল। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময় ভেদে পৰিৱৰ্তন হৈ থাকে। উদাহৰণস্বৰূপে পৃথিৱীৰ 2 মেৰু অঞ্চল, সুমেৰু আৰু কুমেৰু, পৃথিৱীৰ একেবাৰে উত্তৰ অংশ আৰু একেবাৰে দক্ষিণ অংশ, এই 2 মেৰু অঞ্চলত শীতল আৰু গধুৰ বায়ুৰ প্ৰভাৱত বায়ুৰ চাপ সৰ্বাধিক হয়। আনহাতে বিষুৱীয় অঞ্চলত, মানে পৃথিৱীৰ মাজভাগৰ কথা কৈছে, এই অঞ্চলত উষ্ণতা বৃদ্ধিৰ বাবে তাত বায়ুৰ চাপ সৰ্বনিম্ন হয়। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ প্ৰধানকৈ 2টা। তাৰে এটা হ'ল বায়ুৰ উষ্ণতা, আনটো ভূপৃষ্ঠৰ উচ্চতা। এতিয়া আমি আলোচনা কৰিম পৃথিৱীৰ বায়ুচাপ বলয়। এই ছবিখনলৈ মন কৰিবা, এয়া পৃথিৱীৰে এক আৰ্হি। এই ছবিখনলৈ যদি মন কৰিছা, ইয়াত দেখিবলৈ পাইছা যে 0 ডিগ্ৰী, তাৰমানে এয়া বিষুৱ ৰেখা। 0 ডিগ্ৰীৰ পৰা উত্তৰে 23.5 ডিগ্ৰী
দক্ষিণে 23.5 ডিগ্ৰী, উত্তৰে 23.5 ডিগ্ৰী কাল্পনিক ৰেখাডালৰ নাম কৰ্কট ৰেখা আৰু দক্ষিণে থকা 23.5 ডিগ্ৰী ৰেখাডালৰ নাম মকৰ ৰেখা বোলে। এতিয়া ইতিমধ্যেই আমি গম পাইছোঁ যে পৃথিৱীৰ সকলো ঠাইত বায়ুৰ চাপ একে নাথাকে। কোনো ঠাইত বায়ুৰ চাপ বেছি বা উচ্চ চাপ আৰু কোনো ঠাইত বায়ুৰ চাপ কম বা নিম্ন চাপ, তেনেকুৱা পাৰ্থক্য দেখা যায়। যিহেতু বায়ুৰ গতিচাপৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে পৃথিৱীৰ বায়ু প্ৰবাহৰ গতিবিধি বুজিবলৈ পৃথিৱীৰ চাপ বলয়, চাপমণ্ডল, ইংৰাজীত যাক প্ৰেছাৰ বেল্ট বুলি কোৱা হয়, সেই বিষয়ে আমি নিতান্তভাৱে জানিব লাগিব। মই বৰ্ণনা কৰি গৈ থাকোঁতে তোমালোকে এই ছবিখনৰ সহায়ত কথাখিনি বুজিবলৈ চেষ্টা কৰিবা। পৃথিৱীৰ বিভিন্ন অঞ্চল বা ঠাইত সাধাৰণতে দুই প্ৰকাৰৰ বায়ুৰ চাপ লক্ষ্য কৰা হয়। এতিয়া পৃথিৱীৰ বিভিন্ন অঞ্চল আৰু ঠাই বুলি কোৱাৰ লগে লগে তোমালোকে এই 0 ডিগ্ৰী যি ৰেখা ইকুৱেটৰ বা বিষুৱ ৰেখা, এই বিষুৱ ৰেখাৰ পৰা আৰম্ভ কৰি উত্তৰৰ ফালে কৰ্কট ৰেখা বা মেৰু অঞ্চল, দক্ষিণৰ ফালে মকৰ ৰেখা, মেৰু অঞ্চল, এইখিনি অঞ্চলৰ কথাহে সাধাৰণতে কোৱা হ'ব। এতিয়া বিভিন্ন অঞ্চল বা ঠাইত সাধাৰণতে দুই প্ৰকাৰৰ বায়ুচাপ লক্ষ্য কৰোঁ। সেয়া হৈছে উচ্চ চাপ হাই প্ৰেছাৰ আৰু নিম্ন চাপ ল' প্ৰেছাৰ। মূলতঃ ঠাইৰ উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটি বায়ুমণ্ডলত উচ্চ চাপ আৰু নিম্ন চাপৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠৰ প্ৰধানকৈ 4টা চাপ বলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে। ছবিত তোমালোকে মন কৰি থাকিবা। প্ৰথম, নিৰক্ষীয় নিম্ন চাপ বলয়। এই নিৰক্ষীয় নিম্ন চাপ বলয় ইকুইটৰিয়েল ল' প্ৰেছাৰ বেল্ট। এই বলয়টো বিষুৱ ৰেখা বা নিৰক্ষ ৰেখাৰ উত্তৰে 10 ডিগ্ৰী অক্ষাংশ আৰু দক্ষিণে 10 ডিগ্ৰী অক্ষাংশৰ মাজত প্ৰায় গোটেই বছৰ ধৰি ইয়াত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল আৰু ঘনত্ব কম হয়, ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। দ্বিতীয়তে, উপক্ৰান্তীয় উচ্চচাপ বলয় চাব ট্ৰপিকেল হাই প্ৰেছাৰ বেল্ট। এই অঞ্চলটো 25-ৰ পৰা 35 ডিগ্ৰী উত্তৰ আৰু 25-ৰ পৰা 35 ডিগ্ৰী দক্ষিণ। তোমালোকে ছবিত মন কৰি থাকিবা। 25-ৰ পৰা 35 উত্তৰ, 25-ৰ পৰা 35 দক্ষিণ অক্ষাংশৰ দুই উপক্ৰান্তীয় অঞ্চলত এই ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি আহি অৱস্থান কৰে। ঠাণ্ডা আৰু নিৰক্ষীয় অঞ্চলৰ পৰা ঊৰ্ধ্বগামী হোৱা আৰ্দ্ৰ আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ ফালে অগ্ৰসৰ হয়। ঊৰ্ধ্বগামী হোৱা এই বায়ু ৰাশি পিছত ক্ৰমে ঠাণ্ডা হ'বলৈ ধৰে আৰু তাৰ ফলস্বৰূপ গধুৰ হয়। তদুপৰি দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু, দুই মেৰু অঞ্চলৰ পৰা উত্তৰ মেৰু, দক্ষিণ মেৰু, মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তি। কৰ্কটক্ৰান্তি ৰেখাৰ এক্সটেণ্ট মই ইতিমধ্যেই কৈছোঁ 23.5 ডিগ্ৰী উত্তৰ, মকৰক্ৰান্তি ৰেখা 23.5 ডিগ্ৰী দক্ষিণ। এই অঞ্চলৰ পৰা গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়ে ইয়াত বতাহ বা বায়ু প্ৰবাহ অনুভূত নহয়। এই অঞ্চলত বায়ু প্ৰবাহ ইমানেই কম হয় যে কেতিয়াবা সাগৰত জাহাজ চলাচলো কৰিব নোৱাৰা হয়। ইয়াৰ পিছতে উপমেৰুদেশীয় নিম্নচাপ বলয়। উপমেৰুদেশীয় নিম্নচাপ বলয়টো
মোটামুটিভাৱে উত্তৰ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী দক্ষিণ অক্ষাংশত অৱস্থিত। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তন গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি। ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চলৰ সেই অঞ্চলত বায়ুৰ চাপ বা বায়ুৰ পৰিমাণ হ্ৰাস পায়, নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো হৈছে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে। ইয়াৰ পিছতে আমাৰ 4 নম্বৰ স্তৰটো বা বলয়টো হৈছে মেৰুদেশীয় উচ্চ চাপ বলয়। ইয়াতে তোমালোকে গমেই পাইছা, দুই মেৰুৰ কথা কোৱা হৈছে। পোনপটীয়াভাৱে সূৰ্যৰ ৰশ্মিৰ অভাৱত, যিহেতু মেৰু অঞ্চলত ৰশ্মি পোনপটীয়াকৈ নপৰে, পৰিব নোৱাৰে, পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা অঞ্চল। ইয়াৰ বায়ু অতিশয় শীতল, অতিপাত। আমি এইখিনি অঞ্চলৰ কথা কৈ আছোঁ, উত্তৰ মেৰু এইখিনি অঞ্চলৰ কথা কৈছোঁ, মেৰুদেশীয়। এই অঞ্চলৰ বায়ুত জলীয় ভাস্প প্ৰায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চ চাপ থাকে। সেয়েহে এই অঞ্চলৰ মেৰুদেশীয় উচ্চ চাপ বলয় বা মণ্ডল বোলা হয়। এইখিনিতে আমি আমাৰ এই ভিডিঅ'টো আমি সমাপ্ত কৰিম। পৰৱৰ্তী 4টা বিষয় আমি পৰৱৰ্তী ভিডিঅ' যোগে আলোচনা আগবঢ়াম।